हेलो फ्रेंड्स संगीताज ब्लगर अन्य এটা ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। फ्रेंड्स আজি মই আপোনালোকৰ বাবে লৈ আহিছো জহা কোমোৰা আৰু আলু দি ৰন্ধা তেলাল হাঁহৰ মাংসৰ এটা খুবেই সোৱাদভৰা ৰেচিপি। আশা কৰো আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত কমেন্ট এটা দি জনাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল তেতিয়া হলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এয়া লৈছো ঘৰৰে এটা তেলাল হাঁহটো ঘৰতে মাৰি কাটি বাছি লোৱা হৈছে আৰু মাংসখিনিত নিমখ হালধি সানি কিছু সময় মেৰিনেট কৰি থৈছো। এয়া কাটি লৈছো ঘৰৰে জহা কোমোৰা। মই জহা কোমোৰাটো এচিড কাটি লৈ এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছো। এয়া দুটা ডাঙৰ সাইজৰ আলু মই ডাঙৰ ডাঙৰকৈ কাটি লৈছো। আনফালে জুহালৰ জুইত কেৰাহী এখন পাতি কেৰাহীখন গৰম হোৱাত এয়া দিছো জোখমতে মিঠাতেল। তেল গৰম হোৱাত ইয়াতে দিছো দুখিলা তেজপাত। তাৰ পাছত ইয়াতে এয়া দি দিছো কাটি থোৱা পিঁয়াজ আৰু থেতিলাই থোৱা আদা নহৰুৰ পেষ্টখিনি। তাৰ পাছত পিঁয়াজখিনি অলপ কোমল হোৱালৈকে আৰু আদা নহৰুৰ কেঁচা গোন্ধটো মাৰ যোৱালৈকে কিছু সময় ভাজি ল'ম। তাৰ পাছত এয়া দি দিছো জোখমতে হালধিখিনি দিও আকৌ কিছু সময় ভাজি ল'ম। মছলাখিনি ভালদৰে ভাজি লৈ এতিয়া ইয়াতে দি দিছো মেৰিনেট কৰি থোৱা হাঁহৰ মাংসখিনি দি ভালদৰে কিছু সময় ভাজি ল'ম। এয়া দিছো সোৱাদমতে নিমখ, আকৌ ভালদৰে লৰাই লৈছো। তাৰ পাছত মাংসখিনি সিজিবৰ কাৰণে এয়া ঢাকনিখন বন্ধ কৰি দিছো। এয়া দি দিছো জিৰা গুড়িখিনি দি আকৌ ভালদৰে মিক্স কৰি লৈছো। হাঁহৰ মাংসখিনি প্ৰায় 50% সিজি যোৱাৰ পাছত ইয়াতে এয়া দি দিছো টুকুৰাকৈ কাটি ৰখা আলু আৰু জহা কোমোৰাখিনি। তাৰ পাছত হেতাখনেৰে ভালদৰে মিক্স কৰি লৈছো। তাৰ পাছত ভালদৰে সিজিবৰ কাৰণে এয়া ঢাকনিখন বন্ধ কৰি দিছো। এনেদৰে পানী নিদিয়াকৈয়ে আলু কোমোৰা আৰু মাংসখিনি গাপতে ভালদৰে ফ্ৰাই কৰি ল'ম। যেতিয়া ভালদৰে সিজিব তেতিয়াহে পানী দিম আৰু সেইকাৰণে মই ঘনে ঘনে লৰাই আছো। আচলতে হাঁহৰ মাংস ৰান্ধোতে এটা কথা মন কৰিব, যিমানে শুকানকৈ হাঁহৰ মাংসখিনি ফ্ৰাই কৰি লয় হাঁহৰ মাংস খাবলৈ সিমানেই সোৱাদ ভৰা হয়। এয়া দেখিছেনে মই এটোপালো পানী নিদিয়াকৈ এয়া ভাজি লৈছো আৰু ঢাকনিখন বন্ধ কৰি দিছো। মই এতিয়ালৈকে পানী ব্যৱহাৰ কৰা নাই। দেখিছেনে হাঁহটো যিহেতু তেলাল আছিল সেইকাৰণে যথেষ্ট তেল ওলাইছে। মাংস আলু আৰু কোমোৰাখিনি ভালদৰে সিজি যোৱাৰ পাছত এতিয়া মই প্ৰায় এবাটিমানৰ জোখৰ পানী দিছো আৰু ঢাকনিখন বন্ধ কৰি দিছো। মাজে মাজে ঢাকোন খুলি হেতাখনেৰে লৰাই দিছো আৰু ভালদৰে সিজিবৰ কাৰণে পুনৰ ঢাকনিখন বন্ধ কৰি দিছো। পুনৰ কিছু সময়ৰ পাছত ঢাকনিখন খুলি চাইছো, চাওকচোন বকবককৈ উতলি আছে আমাৰ মাংসৰ আঞ্জা। ইয়াতে দিছো এতিয়া হাঁহ চাল কোমোৰা মছলা আৰু এয়া দিছো অকণমান গৰম মছলা, এয়া দিছো কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। তাৰ পাছত হেতাখনেৰে আকৌ লৰাই দিছো, ঢাকনিখন বন্ধ কৰি দিছো আৰু এতিয়া দিছো ফালি লোৱা কেঁচা জলকীয়া কেইটামান, কাৰণ হাঁহৰ মাংস অলপ জ্বলা হ'লে বেছি ভাল লাগে নহয়নে বাৰু। ফাইনেলি এয়া ৰেডি হৈ গ'ল আমাৰ জহা কোমোৰা দি ৰন্ধা হাঁহৰ মাংসৰ আঞ্জা। এতিয়া গৰমে গৰমে পৰিৱেশন কৰাৰহে কথা আৰু। ফ্ৰেণ্ডছ মোৰ আজিৰ এই হাঁহৰ মাংসৰ ৰেচিপিটো চাই যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অল কৰি থ'ব। তেতিয়াহ'লে আপোনালোকক আজিলৈ এৰিছোঁ দেই, বাই।